নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিছু জানিবলগীয়া খবৰৰ সৈতে। চূড়ান্ত বৰ্ষৰ পৰীক্ষা লোৱাক লৈ UGCয়ে দিয়া নিৰ্দেশৰ বিৰুদ্ধে কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে নিজৰ শুনানি সুৰক্ষিত ৰাখিছে। ন্যায়ালয়ে প্ৰত্যেক সংগঠনক 3 দিনৰ ভিতৰত লিখিত দলিল জমা দিবলৈ দিছে। ন্যায়ালয়ে এইটো বিষয়টো নিজৰ মত জনাব যে ৰাজ্যৰ আপদা প্ৰবন্ধন ৰুলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী ক্লাছসমূহলৈ উত্তীৰ্ণ কৰাৰ অধিকাৰ আছে নে নাই। সুপ্ৰিম কোৰ্টে জানিব দিছে যে যিহেতু দিল্লী বিশ্ববিদ্যালয়ৰ পৰীক্ষা 10 আগষ্টৰ পৰা হৈ আছে, সেই কাৰণে তাত ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে। আহিছোঁ দ্বিতীয়টো খবৰলৈ। ভাৰত আৰু চীনৰ মাজত বৃদ্ধি হৈ থকা সীমা বিবাদৰ ফলস্বৰূপে বয়কট চাইনিজ প্ৰডাক্টৰ অংশীদাৰ স্বৰূপে BCCI এইবাৰ IPL 2020ৰ টাইটেল স্পন্সৰশ্বিপৰ পৰা ভিভোক অৱসৰ দিছে আৰু ইয়াৰ ঠাই দখল কৰিছে ড্ৰিম 11-এ। IPLৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে PTIক জনায় যে ড্ৰিম 11-এ 222 কোটি টকাৰে এইবাৰৰ IPLৰ স্পন্সৰশ্বিপ ক্ৰয় কৰিছে। এই স্পন্সৰশ্বিপৰ বাবে টাটা কোম্পানী, বাইজুছ, আন একাডেমিকে আদি কৰি বহুতেই ইচ্ছা প্ৰকাশ কৰিছিল যদিও এই ক্ষেত্ৰত সফল হ'ল জনপ্ৰিয় এপ ড্ৰিম 11। SBI নিজৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ সুবিধা প্ৰদান কৰে, যাৰ জৰিয়তে আপুনি নিজৰ বেংক একাউণ্টৰ পৰা তাত থকা সকলো বেলেন্স উলিয়াব পাৰিব। বেংকৰ এই সুবিধাক অভাৰড্ৰাফ্ট ফেচিলিটি বুলি জনা যায়। আহকচোন জানো এই অভাৰড্ৰাফ্টনো কি। অভাৰড্ৰাফ্ট এক ধৰণৰ লোন হয়। ইয়াৰ জৰিয়তে কাষ্টমাৰে নিজৰ বেংক একাউণ্টত থকা বেলেন্সতকৈ অধিক ধন উইথড্ৰল কৰিব পাৰিব। এই অতিৰিক্ত ধন এটা নিশ্চিত সময়ৰ ভিতৰত ঘূৰাই দিব লাগে আৰু ইয়াৰ ওপৰত সুদ দিবও লাগে। এই সুদ দৈনিক ভিত্তিত গণনা কৰা হয়। অভাৰড্ৰাফ্ট ফেচিলিটি যিকোনো বেংক বা নন বেংকিং ফাইনেন্সিয়েল কোম্পানীয়ে দিব পাৰে আৰু তেওঁলোকে আপুনি পাবলগীয়া অভাৰড্ৰাফ্টৰ সীমা কি হ'ব এয়া নিৰ্ধাৰণ কৰে। আপোনালোকৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা হোৱাটছআপৰ যোগেদিয়ে গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব। ইন্ধন গেছ বুকিঙৰ ক্ষেত্ৰত তৈল সংস্থাৰ তৰফৰ পৰা এটা নম্বৰ জাৰি কৰা হৈছে। আপুনি কেৱল ৰিফিল টাইপ কৰি সেই নম্বৰত পঠিয়াই দিলেই হ'ল। ইন্ধন গেছৰ উপভোক্তাসকলে 7588888824 নম্বৰত ৰেজিষ্টাৰ থকা মোবাইল নাম্বাৰটো দি হোৱাটছআপ কৰিব লাগিব। মনত ৰাখিব যে হোৱাটছআপ কেৱল ৰেজিষ্টাৰ থকা মোবাইল নাম্বাৰটো দি কৰিলেহে হ'ব। বুকিঙৰ পিছত আপুনি এটা অৰ্ডাৰ নাম্বাৰ লাভ কৰিব আৰু ষ্টেটাছ হেছটেগ অৰ্ডাৰ নাম্বাৰটো লিখি আগৰ নাম্বাৰটোত হোৱাটছআপ কৰিলে বুকিং ষ্টেটাছ চেক কৰিব পাৰিব। পৰৱৰ্তী খবৰ। যি সময়ত অসমৰ সমস্যাৰ প্ৰতি সকলোৱে অৱহেলা কৰি আহিছে, সেই সময়তে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে অসমলৈ 1 কোটি টকাৰ বান সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰি এনেদৰে লিখিছে, অসমৰ বান সাহায্যৰ বাবে 1 কোটি টকা আগবঢ়োৱাৰ বাবে ধন্যবাদ অক্ষয় কুমাৰ। দুৰ্যোগৰ সময়ত আপুনি সদায় সহানুভূতি আৰু সমৰ্থন যোগাই আহিছে। অসমৰ এজন প্ৰকৃত বন্ধু হিচাপে বিশ্ব দৰবাৰত আপোনাৰ যশস্যা বিয়পাবলৈ ভগৱানে আপোনাক আশীৰ্বাদ দিয়ক। উল্লেখযোগ্য যে বিগত বৰ্ষতো বলিউডৰ খিলাৰীগৰাকীয়ে অসমৰ বান সাহায্যৰ বাবে 2 কোটি টকাৰ সাহায্য আগবঢ়াইছিল। ভাৰতীয় ক্ৰিকেট জগতৰ হিটমেন খ্যাত ৰোহিত শৰ্মাক দেশৰ খেল বিভাগত দিয়া সৰ্বোচ্চ পুৰস্কাৰ ৰাজীৱ গান্ধী খেল ৰত্নৰ কাৰণে নমিনেট কৰা হৈছে। তেওঁৰ লগতে ৰেছলাৰ বিনেশ ফগেট, টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰা আৰু 2016ৰ পেৰা অলিম্পিক গ'ল্ড মেডেলিষ্ট মাৰিয়াপ্পান থাংভেলুকো এই পুৰস্কাৰৰ কাৰণে নমিনেট কৰিছে। এই সিদ্ধান্ত যোৱাকালি লোৱা হৈছে আৰু ইয়াৰ ফলাফল খেলমন্ত্ৰীয়ে ঘোষণা কৰিব আৰু তাৰ পিছত ৰাষ্ট্ৰপতিয়ে উক্ত পুৰস্কাৰ প্ৰদান কৰিব। এইখিনিতে জনাই থওঁ যে যদি এই বঁটা ৰোহিত শৰ্মাই লাভ কৰে তেন্তে তেওঁ ভাৰতীয় ক্ৰিকেট জগতৰ 4 নম্বৰ খেলুৱৈ হ'ব যিয়ে এই বঁটা লাভ কৰিব। ইয়াৰ আগতে শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীয়ে এই বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ বিভিন্ন COVID-19ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ ICUত চিকিৎসা অধিকাৰী পদৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীক 31 আগষ্টৰ আগত আবেদন পত্ৰ জমা দিবলৈ দিয়া হৈছে। ইয়াৰ বাবে মুঠ 128টা পদ খালী হৈ আছে আৰু বয়সৰ সময়সীমা 21ৰ পৰা 38 বছৰ ৰখা হৈছে। এই পদত আবেদনৰ বাবে প্ৰাৰ্থীজনৰ MBBS বা MCIৰ দ্বাৰা স্বীকৃত যিকোনো বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী থাকিব লাগিব। আহিছোঁ আজিৰ দিনটোৰ শেষৰটো খবৰলৈ। EPFৰ লাখ সদস্য কৰ্মচাৰীৰ বাবে ভাল খবৰ। কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে যোজনাত অন্তৰ্ভুক্ত হ'বৰ বাবে মাহেকীয়া দৰমহা বৃদ্ধি কৰিছে। বৰ্তমানলৈকে এই সীমা 6,500 টকা আছিল, যি এতিয়া প্ৰতি মাহত 15,000 টকালৈ বৃদ্ধি পালে। আৰু সেইসকলক পেঞ্চন যোজনাৰ পৰা আঁতৰাই দিয়া হৈছে যিসকলে যোজনাত অন্তৰ্ভুক্ত হওঁতে মাহেকীয়া মাচুল 15,000 বা তাতকৈ অধিক আছিল। আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় আই অসম।